গুড মৰ্ণিং। আজি ৰাতিপুৱাই মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। মোৰ নাম দীপুমণি শৰ্মা, মই এনে ফিট কোচ হয়। আজি আমি ক'বলৈ আহিছোঁ পানীৰ বিষয়ে। পানী আমি দিনটোত কিমান খাব লাগে, কেনেকৈ খাব লাগে, কিমান পৰিমাণে খাব লাগে তাৰ বিষয়ে অকণমান জানিবলৈ আহিছোঁ। তাৰ আগতে মোৰ চেনেলত যদি নতুন হয় আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু যদি ভাল লাগে এটা কমেণ্ট কৰি দিব। আহক তেতিয়াহ'লে আমাৰ পানী খালে আমাৰ কি প্ৰব্লেমৰ পৰা আমি বাচিব পাৰোঁ, কি বেমাৰ আজাৰ হ'ব নোৱাৰে, পানী আমি কিমান পৰিমাণত খাব লাগে তাৰ বিষয়ে অকণমান জানি লওঁ। মৰ্ণিং শুই উঠি আমি গৰম পানী এগিলাচ খাই অলপ এক্সাৰচাইজ কৰিব লাগে। ঠাণ্ডা পানী বা ফ্ৰিজৰ পানী কেতিয়াও খাব নালাগে, কুহুমীয়া পানী খাব লাগে আৰু পানী খাওঁতে সদায় বহি খাব লাগে। যদি আপোনাৰ ৱেইট যদি 20 কেজি হয় তেতিয়া পানী আমাক ডেইলি 2 লিটাৰ লাগে। পানীৰ লগতে আমাৰ খোৱা বোৱাও আমি ভালকৈ খাব লাগে, প্ৰটিন জাতীয় বস্তু খাব লাগে, ফাইবাৰ জাতীয়। পানী যদি আমি ভালকৈ নাখাওঁ জইণ্ট পেইন, লিভাৰ প্ৰব্লেম, গেষ্ট্ৰিকৰ প্ৰব্লেম, ইউৰিক এচিড, থাইৰয়ড, কিডনিৰ প্ৰব্লেম, বহুত বেমাৰে আমাক আৱৰি ধৰিব পাৰে। পানী যদি আপুনি ভালকৈ নাখায় আপোনাৰ ছালৰ বেমাৰ হ'ব পাৰে, স্কিনৰ প্ৰব্লেম হ'ব পাৰে, চুলি সৰা প্ৰব্লেম হ'ব পাৰে। লগতে আপুনি ৱেইট গেইন বা ৱেইট লছ কৰিব বিচাৰিছে পানী খোৱাটো অতিকৈ প্ৰয়োজনীয় হয়।